নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ বিৰতিৰ মূৰত আপোনালোকক পুনৰ অসম জব চাইট ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতুকে মোৰ কিছু অসুবিধা হোৱাৰ বাবে মই ভিডিঅ'সমূহ আপলোড দিব পৰা নাছিলোঁ, কিন্তু এতিয়া মই পুনৰ ভিডিঅ'বোৰ আপলোড দিয়াৰ চেষ্টা কৰিম। চ' বেছি পলম নকৰাকৈ আজিৰ মেইন টপিকলৈ আগবাঢ়োঁ। আজি মই লৈ আহিছোঁ অৰুণাচলৰ চাকৰিৰ খবৰ। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত টোটেল 348টা পোষ্ট আছে APSTৰ কাৰণে। তাৰপাছত তাৰে 113টা পোষ্ট আনৰিজাৰ্ভ কেটেগৰীত, যিটো নেকি অৰুণাচল প্ৰদেশৰ বাহিৰৰ মানুহে এপ্লাই কৰিব পাৰিব, যেনেকৈ আমাৰ অসমৰ মানুহে এপ্লাই কৰিব পাৰিব। 113টা পদ আছে টোটেল। প্ৰথমে আপোনালোকক মই ষ্টাৰ্টিঙৰ পৰা দেখাই দিছোঁ ক'ত কেনেকৈ কেইটা পদ আছে। আপোনালোকে ইয়াত চাব পাৰে, প্ৰথমে দিয়া আছে কনষ্টেবল AFBN অৰুণাচল আৰ্ম পুলিচ বেটেলিয়ন। ইয়াতে আপোনালোকৰ পদ আছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 5টা। তাৰপিছত তেনেকৈ কনষ্টেবল চিভিল পুলিচৰ কাৰণে দিয়া আছে 58টা পদ মুকলি হৈ আছে। তেনেকৈ ফায়াৰমেনৰ কাৰণে আছে 10টা পদ। তেনেকৈ লাইব্ৰেৰী এটেণ্ডেণ্টৰ কাৰণে আছে 2টা পদ। তেনেকৈ ভালেকেইটা পদ আছে। আপোনালোকক মই ধুনীয়াকৈ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টখনৰ লিংক দি দিম, আপোনালোকে তাতে গৈ ধুনীয়াকৈ চাব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ এপ্লাই কৰা ডেটটো 1 আগষ্টৰ পৰা আৰম্ভ হ'ব, দিনৰ 11টা বজাৰ পৰা। তেনেকৈ ক্লজিং ডেটটো দিয়া আছে 25/8লৈকে আছে। তাৰপিছত আপোনালোকৰ যিহেতুকে পুলিচৰ কনষ্টেবলৰ পদো আছে, চ' তাৰ বাবে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে ইয়াত টেণ্টেটিভ ডেট এটা দিয়া আছে, 18 নৱেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। চ' আপোনালোকে চাব পাৰে ইয়াত তেনেকৈ আপোনালোকৰ কনষ্টেবল চিভিল পুলিচৰ পেও দিয়া আছে, পে মেট্ৰিক্স দিয়া আছে 21,700ৰ পৰা আৰম্ভ কৰি 69,100লৈকে। তেনেকৈ ইয়াত আপোনালোকে চাব পাৰে ভালেকেইটা পদ আছে, চতুৰ্থ বৰ্গৰ কাৰণেও আছে ইয়াত। তেনেকৈ আপোনাৰ মেনুৱেল এছিষ্টেণ্ট, তাৰপাছত MTS মাল্টিটাস্কিং ষ্টাফ, তাৰ কাৰণে ভালেকেইটা পদ আছে আপোনালোকৰ। তেনেকৈ ইয়াত চাব পাৰে MTS চৌকিদাৰ, MTS কুক, তেনেকৈ MTS মালি, MTS পিয়ন, MTS চুইপাৰ, তেনেকৈ ভালেকেইটা পদ আছে। আপোনালোকে এইটো ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে এডভাৰটাইজমেণ্টখনত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব, নতুবা আপোনালোকে ইয়াত দিয়া আছে www.fessb.nic.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰা লাষ্ট ডেটটো হৈছে 25/8/2025। চ' আগষ্ট মাহৰ 25 তাৰিখলৈকে লাষ্ট ডেট আছে। আপোনালোকে ধুনীয়াকৈ চাই মেলি এপ্লাই কৰি ল'ব পাৰিব। তাৰপাছত তেনেকৈ ইয়াত দিয়া আছে চব এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপাছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট গোটেইখিনি দিয়া আছে পুলিচৰ কাৰণে। ইয়াত আপোনালোকক মই কনষ্টেবল AFBN দেখাই আছোঁ। ইয়াত চাওক হাইট কিমান লাগে, চেষ্ট কিমান লাগে, গোটেইখিনি দিয়া আছে। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত ৰানিং কিমান কৰিব লাগিব, 100 মিটাৰ দিছে 16 ছেকেণ্ডৰ মেলৰ কাৰণে। তেনেকৈ ফিমেলৰ কাৰণে 19 ছেকেণ্ড সময় দিছে। তেনেকৈ 1500 মিটাৰ ৰানিং হ'ব, 8 মিনিট সময় দিছে, যথেষ্ট সময় যিহেতুকে। চ' আপোনালোকে এপ্লাই কৰি চাব পাৰে, যিহেতুকৈ আমাৰ অসমৰ ভালে সংখ্যক লোক তাতে চাকৰি কৰি আছে। চ' অৰুণাচল প্ৰদেশ ইমান দূৰো নহয়। চ' আপোনালোকে এপ্লাই কৰি চাব। আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আৰু লগতে আজিৰ পৰা ভিডিঅ'সমূহ মই ৰেগুলাৰলি আপডেট দিয়াৰ চেষ্টা কৰিম। আপোনালোকক যদি কিবা সহায়ৰ প্ৰয়োজন হয় কমেণ্টত মোক জনাব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। চ' আজিলৈ আহিছোঁ। আৰু যিসকলে এতিয়ালৈকে চেনেলক ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগৰ বেলেগ কোনোবাই এপ্লাই কৰিব পাৰে। চ' আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।